প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি আমি অৱতল দাপনে কেনেদৰে প্ৰতিবিম্বৰ সৃষ্টি কৰে তাৰ বিভিন্ন ষ্টেপবিলাক আমি শিকিম। তেওঁলোকে পেজ নম্বৰ 166 ৰশ্মি চিত্ৰসমূহৰ চিত্ৰ পাবা, আনহাতে পেজ নম্বৰ 164 যিখন তোমালোকে এতিয়া দেখি আছা 164 তালিকা এখন দিয়া আছে। সেই তালিকাখন চালে তোমালোকে এই কথাবিলাক বুজি পাবা। আৰু মই তাত তালিকাখনত তোমালোকে নিশ্চয় দেখা পাইছা, ওপৰৰ কলমকেইটা চাবা, লক্ষ্যবস্তুৰ অৱস্থান, প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি এখন তালিকা আছে। মই ইতিমধ্যে তোমালোকক প্ৰথম চিত্ৰটো পজিশ্যনৰ কাৰণে, প্ৰথম পজিশ্যন মানে বুজি পাইছানে বাৰু? অসীমত ৰাখিলে তাৰ প্ৰতিবিম্বটো ক'ত পোৱা গৈছিলে তাৰ বিষয়ে মই আগৰ ভিডিঅ'টোত তোমালোকক কৈছিলোঁ। এতিয়া আমি বাকীবিলাক পজিশ্যনৰ কাৰণে অতি কমেও তোমালোকে 6টা পজিশ্যনৰ বিষয়ে শিকিবই লাগিব, বৰ দৰকাৰী। এতিয়া আমি তাৰ বিষয়ে লাহে লাহে মই তোমালোকক কৈ আছোঁ দেই। ইমেজ ফৰ্মেশ্যন বাই কনকেভ মিৰৰ তোমালোকে লগে লগে আঁকি যাবলৈ চেষ্টা কৰাচোন, তোমালোকৰ কাৰণে পিছত সুবিধা হ'ব দেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে 166 পেজ নম্বৰ বি নম্বৰ চৌটো চোৱা। ইয়াত এ বি হৈছে লক্ষ্যবস্তু, ক'ত ৰাখিছা? ভাস্কেনৰ বাহিৰত, বিয়ণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ। এতিয়া মন কৰা, এই বি লক্ষ্যবস্তুটোৰ পৰা এই বিন্দুটোৰ পৰা আমি আপত্তি ৰশ্মি কল্পনা কৰিলা। ই প্ৰতিফলনৰ পিছত মুখ্য প্ৰকাশৰ মাজে পাৰ হৈ যাব, হয়নে বাৰু? আন এটা ৰশ্মি এই বিন্দুটোৰ পৰা আন এটা ৰশ্মি ফকাছৰ মাজেৰে আঁকিবলৈ দিয়া হৈছে। যদি ফকাছৰ মাজেৰে যাবলৈ দিয়া যায়, ই মুখ্য অক্ষৰ সমান্তৰালভাৱে নিৰ্গত হয়। এই দুয়োটা ৰশ্মিয়ে বাস্তৱভাৱে বা সঁচাকৈ ক'ত কলাৰি কৰিছে? ভাস্কেন্দ্ৰ চি আৰু মুখ্য ফকাছ এফৰ মাজত। গতিকে আমাৰ সুবিধাৰ কাৰণে ইয়াত এটা ৰঙা চিহ্ন তোমালোকে দেখা পাইছা, এইটো হৈছে প্ৰতিবিম্ব, যাৰ আমি এ ডেছ বি ডেছ নাম দিব পাৰোঁ। গতিকে এইটো হৈছে হট প্ৰতিবিম্ব। গতিকে এইটো পজিশ্যনৰ কাৰণে আমি কেনেকুৱা পাম? প্ৰতিবিম্বটো হট সৰু পাম, নহয়নে বাৰু? আৰু সন্মুখত দাপোনৰ সন্মুখত তৈয়াৰ হ'ব, বুজি পালানে বাৰু? এইবাৰ তোমালোকে চোৱা, লক্ষ্যবস্তুটো ক'ত আছে? ভাস্কেন্দ্ৰ, হয়নে? অৰ্থাৎ ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। এ বি এইটো লক্ষ্যবস্তু, ইয়াৰ পৰা আমি প্ৰতিবিম্বটো কেনেকৈ আঁকিব পাৰিম? তোমালোকে চোৱা, এই বি লক্ষ্যবস্তুটো এই বিন্দুৰ পৰা এটা মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি আপত্তি হৈছে ন, প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজত পাৰ হৈ গৈছে। আন এটা ৰশ্মি এই বিন্দুৰ পৰাই টানিম। চোৱা, এই বিন্দুৰ পৰা আমি আনটো আপতিত ৰশ্মি টানিবলৈ গৈছোঁ আৰু এই ফকাছৰ মাজেৰে গৈছে, প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি লগ লাগিছে, হয়নে? ক'ত লগ লাগিছে? ঠিক ভাস্কেন্দ্ৰৰ তলতে, হয়নে? গতিকে ইয়াত আমি যদি এডাল উলম্ব টানো প্ৰতিবিম্বটো পাবলৈ, তোমালোকে চাই থকা, এডাল হয়তো হৈছে প্ৰতিবিম্ব, ৰঙা চিহ্নত দেখা পাইছে। গতিকে এই প্ৰতিবিম্বটো হট প্ৰতিবিম্ব আপোনাৰ সন্মুখত তৈয়াৰ হৈছে আৰু সমান আকাৰ, হয়নে? গতিকে তোমালোকে নিজেই আঁকিবলৈ চেষ্টা কৰিবা, পাৰিবা, নোৱাৰিবা নেকি? গতিকে প্ৰতিবিম্বৰ বৈশিষ্ট্যকেইটা কি হয়? হট প্ৰতিবিম্ব সদায় ওলোটা, সমান আকাৰ, বুজি পালানে বাৰু? ইয়ালৈ চোৱাচোন, এইটো 2 নম্বৰ পজিশ্যনটো চাবা। ইয়াত লক্ষ্যবস্তু ক'ত ৰাখিছা? ভাস্কেন্দ্ৰ আৰু মুখ্য প্ৰকাশৰ মাজত। গতিকে মন কৰা, এ বি হৈছে এইটো লক্ষ্যবস্তু, মুখ্য অক্ষৰ ওপৰত থৈছা। এই বিন্দুৰ পৰা এটা আপতিত ৰশ্মি আমি টানিম। চোৱা, এই বিন্দুৰ পৰা এইটো আপত্তি ৰশ্মি, মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি আৰু ফকাছৰ মাজে পাৰ হ'বই। ঠিক সেইদৰে আমি এই বিন্দুৰ পৰা আৰু এটা আপত্তি ৰশ্মি টানিম ফকাছৰ মাজেৰে পাৰ হৈ যোৱাকৈ। ইয়াত চোৱা, ফকাছৰ মাজে পাৰ হৈছে আৰু প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালভাৱে লগ লাগিছে। ক'ত লগ লাগিছে? ভাস্কেন্দ্ৰৰ বাহিৰত, বিয়ণ্ড চেণ্টাৰ অফ কাৰ্ভেচাৰ। ইয়াত যদি মুখ্য অক্ষৰৰ পৰা এডাল উলম্ব অক্ষ আঁকা যায়, সেইটোৱে হ'ব প্ৰতিবিম্ব। তোমালোকে চাই থাকাচোন, প্ৰতিবিম্বটো পাবৰ কাৰণে আমি এডাল উলম্ব অক্ষ আঁকিম। চোৱা, এই ৰঙা চিহ্নত দেখিছা, এইটো প্ৰতিবিম্ব, কাৰ চিহ্ন তলমুখী হৈছে, এতিয়া হট প্ৰতিবিম্ব। গতিকে এইটো পজিশ্যনৰ কাৰণে আমি প্ৰতিবিম্বটো কি পাম? হট আৰু উল্টা বিপৰীত মানে ডাঙৰ, লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ আৰু দাপোনৰ সন্মুখত তৈয়াৰ হ'ব। তোমালোকে এই ছবিটো ট্ৰাই দি চোৱা, পাৰিবা? এবাৰ চোৱাচোন, লক্ষ্যবস্তুটো ক'ত আছে? ফকাছত ন, ইয়াৰ পৰা এ বি হৈছে লক্ষ্যবস্তু, এই বিন্দুৰ পৰা এটা আপতিত ৰশ্মি আমি টানিম আৰু প্ৰতিফলনৰ পিছত সি মুখ্য ফকাছৰ মাজে পাৰ হৈ যায়। আকৌ এই বিন্দুটোৰ পৰা আমি আন এটা ৰশ্মি আঁকিম মেৰুলৈ, যিহেতু আপতন কোণ প্ৰতিফলন কোণ সমান হ'ব। চোৱা, চাই থকা, ই ওলাই গ'লে প্ৰতিফলিত ৰশ্মি সমান্তৰালভাৱে সন্মুখত, আপোনাৰ সন্মুখত অসীমত গৈ মিলিত হ'ব। গতিকে এইবাৰ এই প্ৰতিবিম্বটো হতেই থাকিব বিবৰ্ধিৰ ওপৰত, গতিকে কিন্তু অসীমত গঠন হ'ব। তোমালোকে এবাৰ ট্ৰায়েল দি চাবাচোন, পাৰিবা নিশ্চয়, বুজিছানে? তোমালোকৰ
কিতাপৰ পেজ নম্বৰ 166ৰ এটা F নম্বৰ কুৱেশ্যনটো চোৱাচোন। ইয়াত লক্ষ্যবস্তুত একেবাৰে ওচৰ চাপি গৈছে, অৰ্থাৎ ফকাছ আৰু মুখ্য ফকাছ আৰু মেৰুৰ মাজত। এইবাৰ চোৱা, ইয়াৰ পৰা আমি আপত্তি ৰশ্মি এটা ভাস্কৰৰ মাজে আপত্তি হৈছে বুলি ভাবি ল'ম। এই প্ৰতিফলনৰ পিছত ভাস্কৰৰ মাজেৰে পাৰ হৈ যাব বাস্তৱভাৱে ন। আন এটা ৰশ্মি আমি মেৰুলৈ টানিম। এইবাৰ তোমালোকে চাই থাকা, মেৰুলৈ এইটো আপতিত ৰশ্মি আমি টানিছোঁ। আপোনালোকৰ প্ৰতিফলন সমান হোৱাৰ কাৰণে এই প্ৰতিফলিত ৰশ্মি এই দিশত ওলাই যাব। আৰু যদি আমি প্ৰতিফলিত ৰশ্মি এটা চাওঁ, ইটোৰ পৰা ইটো আঁতৰি যাব, অপসাৰী হৈ যাব। গতিকে ইয়াতো প্ৰতিবিম্ব দেখা পাবা। এই প্ৰতিবিম্বটো কেনেকৈ দেখা পাবা? প্ৰতিফলিত ৰশ্মিবিলাক পিছফালে বহাই দিয়ে। এয়া দেখিছা, পিছফালে বহাই দিছা, গৈ কাল্পনিকভাৱে পিছফালে এটা বিন্দুত লগ লাগিব। গতিকে ইয়াৰ এটা অসৎ আৰু বিবৰ্জিত প্ৰতিবিম্ব আমি পাম। ইয়াত A' B' এইটো প্ৰতিবিম্ব, যিটো তুমি ৰঙাৰে দেখা পাইছা। গতিকে এই প্ৰতিবিম্বটোৰ বৈশিষ্ট্য কি হ'ব? অসৎ, কিন্তু এইটো মনত ৰাখিবা, অবাস্তৱ আৰু বিবৰ্জিত। তোমালোকে মনত থাকিবনে? চেষ্টা কৰিবা, পাৰিবা, ট্ৰায়েল কৰি চাবা দেই। ছাত্ৰ ছাত্ৰীসকল, ইমান পৰে তোমালোকক পেজ নম্বৰ 166ত থকা অৱতলত আপুনি কেনেদৰে বিভিন্ন অৱস্থানত লক্ষ্যবস্তুৰ অৱস্থান ভেদে কেনেকৈ প্ৰতিবিম্বৰ সৃষ্টি কৰে, প্ৰতিবিম্বৰ বৈশিষ্ট্য, ইয়াৰ বিষয়ে ক'লোঁ। আৰু তোমালোকে আটাইকেইটা পজিশ্যন ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা নিজে, আৰু নুবুজিলে সুধিব পাৰে কাৰোবাক, হয়নে? গতিকে আজি মই এই ভিডিঅ'টো ইমানতে তোমালোকক সামৰিব লৈছোঁ। আৰু কিতাপৰ কথাবিলাক, টেক্সটৰ কথাবিলাক ভালকৈ পঢ়িবা। আৰু পেজ নম্বৰ 164 এখন তালিকা আছে, সেই তালিকাখনে তোমালোকে ছবিখিনি অংকন কৰোঁতে তোমালোকক নিশ্চয় সহায় কৰিব। আজিলৈ মই ইয়াতে সামৰণি মাৰিছোঁ দেই।